হেল্ল' গাইজ, কি খবৰ? ভালে আছেনে সকলো? বহুদিনৰ পাছত আজি আকৌ এটি নতুনকৈ মিনি ব্লগ লৈ আহিছোঁ। মোক দেখিছেনে দেউতাক সৈতে কেনেকৈ খেলিছে, কিমান ধুনীয়াকৈ। তাই দেউতাকক অকণমান সময়হে লগ পায়, সেইকণ সময়তে খুব ধুনীয়াকৈ খেলে। দেখিছেনে কিমান কথা পাতিছে। আমাৰ লগত কিন্তু দিনটো থাকিলেও নাপাতে এনেকৈ। আৰু এয়া দুবৰীৰ সৈতে প্ৰথমটো সংস্পৰ্শ হৈছে তাই। কিবা এটা ভাল পাইছে। তাই বনখিনিৰ পৰা উঠাই দিলে মানে কান্দে, আকৌ নামিব বিচাৰে। ভৰিটো একেবাৰে খুচৰি খুমৰি আছে দেখোন। খুব ভাল পাইছে তাই। আজি প্ৰথমবাৰ এনেকৈ তাইক মাটিত নমোৱা হৈছে। এই অলপ কিলকিলাইছে নেকি ভৰিৰ তলত, আমি কিলকিলোৱা বুলি কওঁ যে, তেনেকুৱা লাগিছে নি, সেইকাৰণে দেখিছেনে কেনেকৈ আছে। আৰু এয়া সন্ধিয়া সময়ত পাছবেলালৈ গোটেইকেইটাই অকণমান ওলাই গৈছিলোঁ টাউনৰ ফালে, কিবা অলপ আনিব লগা আছিল। তো সেয়াই আৰু, তাইৰ মুখখন দেখিছেনে একেবাৰে গুমুঠা মাৰি আছে। আৰু আজিলৈ আহিছোঁ দেই, ইমানেই, বাই।